হাই গাইজ, সকলোকে মই মোৰ নতুন আন এটি ভিডিঅ'লৈ আদৰণি জনাইছোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। নিশ্চয় ময়ো ভালে আছোঁ। চ' ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া টাইম পাইছে 5:45 হৈছে, ইভিনিং টাইম। আৰু এতিয়া বাহিৰতে গম পাইছে। আৰু এইফালে নুনু আছে। এইটো আমাৰ নুনু বেটি হয় ন, এইটো নুনু বেটি হয় আমাৰ। এইটো আমাৰ পুপুলু মামা নে কি, এইটো দুষ্ট বেটু নে কোনো। এইটো হাই গাইজ একবাৰ কৰি দিয়া না প্লিজ। হাই গাইজ, হাই ফ্লাইং কিছ দিয়ে। হৈ গ'ল ন। চাব পাৰে ভেদাইলতাটো অলপমান বইল কৰা হৈছে। এইটো পানীটো পেলাই এইটো মিক্সিত দিয়া হ'ব। তাৰপিছত আৰু বাকী ৰেচিপি আপোনালোকক দেখাই আছোঁ। পিঁয়াজ কাটি থোৱা হৈ গ'ল। ইয়াতে আলু আৰু ইয়াতে আদা নহৰু পেষ্ট নহয় আৰু থেতিলাই লৈছে আৰু ৰাফলি খুন্দি লোৱা হৈছে। আৰু ইয়াতে লোকেল গাহৰি হয়, বাহঁতৰ নিজৰ আছিলে, বায়ে আনি দিছে। গৰম হ'ল, কেৰাহীত পিঁয়াজ দিয়া হৈ গ'ল চাব পাৰে। আৰু ইয়াতে গাহৰি দিয়া আছে মাংস। দালি মুঠা হালধি লগোৱা হয়। ইয়াতে আদা নহৰু দিয়া হৈ গ'ল। এইটো ভেদাইলতা পাত অথনি বইল কৰাটো আপোনালোক দেখুওৱা হৈছে। এতিয়া এইটো পেষ্ট কৰি ল'ম। এইটো চাব পাৰে ভেদাইলতাটো পেষ্ট কৰি লোৱা হৈ গ'ল হৈছে। আৰু এইখিনি অলপমান ফ্ৰাই কৰি লোৱা হৈছে। ইয়াত হৈছে দালি বহাই দিয়া হৈছে ইয়াতে। আৰু এইখিনি মাংসখিনি মই ক'বলৈ পাহৰিলোঁ, এইখিনি স্মক পৰ্ক আছিলে, এইখিনি স্মক কৰা হয়। আৰু অলপ দালি চিটি মাৰিলে দালিটো। আৰু এতিয়া অলপমান নহৰু দিয়া হৈছে এনেকৈ গোটাকৈ। এনেকৈ দিলে খাই ভাল লাগে আৰু সেইকাৰণে দিয়া হৈছে। আৰু এতিয়া ইয়াতে দিব ভেদাইলতা পেষ্ট বনাই লোৱাখিনি। এইখিনি ৰেচিপি বাইহে বনাইছে চব্জিখিনি। চাওঁ নুনু, এইটো আমাৰ নুনু মিমি কৰি আছে ন নুনু। ইয়াতে চাব পাৰে, ইয়াতে আছে দালি, বেলেগ বেলেগ দালি আছে। ইয়াত মাটিমাহ আছে, চানা দালি আছে, মচুৰ দালি, ৰহৰ দালি, চব দালি ইয়াত মিক্স আছে। এইখিনি আৰু লগত অমিতা আছে। এইখিনি বইল কৰাৰ পাছত পাঁচফোৰণ দি তেলত দিয়া হৈছে। আৰু এইটো ভেদাইলতা আৰু গাহৰি মাংস স্মক পৰ্ক। আৰু ইয়াতে পিঁয়াজ, এইফালে ভাত চাব পাৰে। এইফালে জ্ঞান হাই কৰি দিয়া, জ্ঞান টিনা হাই কৰি দিয়া। এইফালে আইনে হাই কৰি দিয়া, হাই কৰি দিয়া। অঁ, এতিয়া মোৰ খোৱা বোৱা হৈ গ'ল। আৰু এতিয়া বাইহঁতে আকৌ যাব ওলাইছেগৈ। আৰু চাব পাৰে আপোনালোক দেখুৱাই আছোঁ। বাই বাই দি দিয়া, বাই বাই দি দিয়া। জ্ঞান বাইকো বাই বাই দি দিয়া। এইটো ভণ্টিৰ চেণ্ডেলটো, নুনুৰ চেণ্ডেলটো। নুনু জ্ঞান নুনুৰ চেণ্ডেলটো লৈ গ'ল। শুয়ে থাকিলে সি ক'ত খাব। তো বাইহঁতে গৈছেগৈ। আৰু বাই বাই দি দিয়া। নুনু শুই থাকিলে। যা দিয়াগৈ আকৌ ভিতৰত, বাহিৰত ভিতৰত। এই পেলাব সিহঁতে। অঁ কোনে বাই বাই জ্ঞান টিনা বাই বাই। এইফালে বাই 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 বাই। গ'ল গ'ল গ'ল, আটাহঁতে গ'ল 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 গ'ল। ওচৰৰ পৰা এইফালে চাব পাৰে। ধৰক ভালকৈ দেখোন। এইফালে চাব পাৰে, ইয়াত মানুহ গোট খাই আছে। ইয়াতে ইয়াতে চাব পাৰে মানুহ প্ৰাৰ্থনা কৰি আছে। ইয়াতে ইয়াতে চাব পাৰে যোনখিনি মই ক্লিপখিনি হয়, সেইখিনি হৈছে 16 আগষ্টৰ আছিলে। সেইদিনাখন মৌন প্ৰাৰ্থনা চলি আছিলে তাতে। আৰু মই আপোনালোক ভিডিঅ'খিনি বেছি দিব পৰা নাই, তাতে ভইচ দিব নোৱাৰিলোঁ। সেইকাৰণে মই এতিয়া ভইচ অভাৰটো ভইচ অভাৰ এক্সট্ৰাকৈ ভিডিঅ' এখনে এটা বনাই দিছোঁগৈ। আৰু এখন ভিডিঅ' এখন ওলাইছে, এটা বনাই দিছোঁগৈ। আৰু তাতে এইটো হৈছে
2004ৰ কথা আছিলে। 2004ত ইয়াতে ধেমাজি কলেজ হয় সেইটো জেগাটো, সেই ধেমা ব্লাষ্ট হৈছিলে তেতিয়াৰ কথা হয় সেইটো। আৰু তাতে মানে শ্বহীদ বেদী বনাই ৰখাই হৈছে আৰু তাৰপিছত তাতে মানে মৌন প্ৰাৰ্থনা চলি আছিলে। মোৰ আজিকালি জিভাটো কি হৈছে ভিতৰত গুটি উঠি থকাৰ কাৰণে ভালকৈ মানে কথাবিলাক স্পষ্ট হোৱা নাই আৰু ফুটা নাই কথাবিলাক, ইমান বিষ হৈছে ভিতৰতে। তাৰপিছত তাতে মৌন প্ৰাৰ্থনা চলি আছিলে। তাৰপিছত তাতে মই অলপমান ক্লিপটো ল'লোগৈ আৰু ইমান মানুহ আছিলে, মই একো মানে তাতে মৌন প্ৰাৰ্থনা চলি আছে, তাতে আৰু মোৰ কথা ক'বলৈ মন যোৱা নাছিলে আৰু ভালো নালাগিলে তাতে যদি মই কথা কৈ যদি তাতে মই ভিডিঅ' বনাই থকাহেঁতেন, কাৰণ তাতে চবেই মৌন প্ৰাৰ্থনা কৰি আছে। তাতে মানে 2004ত বম ব্লাষ্ট হৈছিলে। তাতে বহুত সৰু ল'ৰা ছোৱালীৰ পৰা বহুত ডাঙৰলৈকে বহুতৰে ডেথ হৈ গৈছে। সিহঁতৰে স্মৃতিটো লৈ তাতে 16 আগষ্টত মৌন প্ৰাৰ্থনা চলি আছিলে। আপোনালোকে ভাবিছে চাগে মই ইমান দিনে কেলৈ ভিডিঅ' দিয়া নাই, কাৰণটো হৈছে অলপ প্ৰব্লেম আছিলে আৰু, কিন্তু যি কাৰণে মই যিটো কামৰ কাৰণে মই ভিডিঅ'টো দিব পৰা নাছিলোঁ সেই কামটো নহ'ল মানে। এতিয়া হৈছে ভইচ ইগন'ৰ কৰিব অলপমান কাহ ধৰি আছে কাৰণে এনেকৈ হৈছে আৰু মানে মই এতিয়া হৈ যোৱা এক্সাম হৈছে আছাম ডাইৰেক্ট ৰিকুৱাৰমেণ্ট। মই এক্সামটো ফিল আপ কৰিছিলোঁ, মানে এক্সামটো দিম বুলি। চ' কথাটো হৈছে এক্সামটো দিম বুলি পঢ়িছিলোঁ, কিন্তু এক্সামটো দিব নাপালোঁ। বেড লাক হ'ল মোৰ, কাৰণ মোৰ পোৱালিটো কাৰো লগত নাথাকে মোৰ বাহিৰে, আৰু বাপেকৰ লগত থাকে কিন্তু বাপেকেও এক্সাম দিছে, আৰু ভণ্টিৰ লগত থাকে, ভণ্টিও এক্সাম দিব গৈছে, আৰু খুৰীৰ লগত নাথাকিব ক'লেহি। আৰু মোৰ হাজবেণ্ডৰ দাদাৰ ল'ৰাটোৰ লগত থাকে, সেইকাৰণে তাকে বন্দবস্ত কৰিছিলোঁ এই পোৱালিটোক চাবৰ কাৰণে, কিন্তু তাৰো কি হৈ গ'ল, বেমাৰ হ'ল। সেইকাৰণে পোৱালিটোক ৰাখিবলৈ মানুহ নাইকিয়া হৈ গ'ল, সেইকাৰণে মই এক্সাম দিব নাপালোঁ। ইমান দিন পঢ়ি পিনি একো লাভেই নহ'ল মানে আপোনালোকক ভিডিঅ' নিদিয়াকৈ, কাৰণ পঢ়িবলৈ মই ভিডিঅ' দি থাকিলে ক'ত পঢ়িব পাৰিম। সেইকাৰণে মই ভিডিঅ' দি একেবাৰে এৰি মেলি মই পঢ়িছিলোঁ, কিন্তু এক্সামটো দিব নাপালোঁ। আৰু হাজবেণ্ডে দিছিলে, মোৰ পৰিছিলে মৰিধলত আৰু হাজবেণ্ডৰ পৰিছিলে জনাই। চ' তাতে ইমান ষ্ট্ৰিক্ট কৰিছে বোলে, মানে কেছ চেছ একো লৈ যাব দিয়া নাই। আৰু হাজবেণ্ডেতো অকলে গৈছে, আৰু তাততো একজন মানুহে এক্সাম দিব আৰু দুজনকতো বেগ চেগ ৰাখিবৰ কাৰণেতো লৈ যাব নোৱাৰি। আপোনালোকে গম পাইছে চাগে। এতিয়া মানুহ থাকিলেহে লৈ যাব, মানুহ থাকিলে অদৰকাৰীকৈ কাৰণেও লৈ যাব তাতে বেগ চেগ ধৰিবৰ কাৰণে। আৰু তাতে এনেকুৱা কেছ হ'ল হাজবেণ্ডৰ লগত, হাজবেণ্ডে পইচা লৈ গৈছিলে মানে কি বেগত ৰাখিছিলে 1500 কেছ, আৰু সেই পইচা চুৰ হৈ গৈছে, ভাবি চাওক আপোনালোকে। আৰু তাতে লগত আছিলে ATM আছিলে, মোবাইল আছিলে হাজবেণ্ডৰ, কিন্তু সেইকেইটা ATMটো বাৰু য'ত ৰাখিছিলে জেগাত নাছিলে, বেলেগ এটা ছাইডত ৰাখি দিছিলে, কিন্তু পাইছেগৈ বাৰু ATMটো। আৰু মোবাইলটো যে ভাগ্যৱান যে চুৰ নকৰিলে। তাতে মানে সি কৈছিলে বোলে কেছটো লৈ যাম বুলি, কিন্তু তাতে গাৰ্ডকেইটা লৈ যাব দিয়া নাই, আৰু বেগ ৰাখিবৰ কাৰণে এক্সট্ৰাকৈ একো মানে ছেফ একো সেনেকুৱা জেগাত নাই মানে, আৰু বৰষুণ দি আছিলে সেনেকুৱা ৰাখিবলৈ জেগাও সিহঁতে ব্যৱস্থা কৰি দিয়া নাই। আৰু তাতে দোকান দুটা খোলা আছিলে বোলে, তাতে চব মানুহে বেগ ৰাখিছে, সিও সেইকাৰণে তাতে ৰাখিলে, আৰু তাৰপিছত চুৰ হৈ গ'ল মানে পইচা। তাৰপিছত এতিয়া মানে ভাবি চাওক আপোনালোকে, সিটো বাৰু ATM লৈ গৈছিলে কাৰণে ভাল হ'ল, আৰু যদি কোনোবাই যদি ATM একো লগত নিয়া নাই, তাৰপিছত পইচা বোলে চুৰ হৈ গ'ল, কি কৰিলেহেঁতেন আপোনালোকে ভাবি চাওকচোন। এই চিলাপথাৰৰ মানুহটো জোনাইত গৈ এক্সাম দিছেগৈ, জোনাইৰ পৰা কেনেকৈ ঘূৰি আহিলেহেঁতেন আপোনালোকে নিজে ভাবি চাওক একবাৰ। মানে ইমান ষ্ট্ৰিক্ট কৰিছে, মই ভাবিছোঁ এই 3rd গ্ৰেড আৰু 4th গ্ৰেড এক্সামৰ কাৰণে চৰকাৰে চাগে অলপ অযথাকৈ মানে বেছি ষ্ট্ৰিক্ট কৰিছে নেকি, মই ভাবোঁ সেনেকৈ। আৰু আপোনালোকে কি ভাবে, আপোনালোকৰ মনৰ কথাটো মোক ক'ব, আপোনালোকে কি বুলি ভাবে, মতে মই মোৰ ভিডিঅ'টো সমাপ্ত কৰি দিম। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায়, তেন্তে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। ছাইডতে দিয়া বেল আইকনটো প্ৰেছ কৰি দিব, তাতে দিয়া ন'টিফিকেশ্যনটো আপোনালোকে অল কৰি দিব, তেতিয়া মোৰ সকলো ভিডিঅ' আপোনালোকে চাবলৈ পাই থাকিব। চ' বাই।